Hi family, welcome to my second channel veg and non-veg thali. আৰু আজি বলকচোন আজি আমাৰ নন-ভেজ থালি বনিছে আৰু নন-ভেজ থালিত আমাৰ কি কি আছে সব আপোনাক দেখুৱাম, খাই পিনাও দেখুৱাম আৰু খোৱাৰ পিছত কেনেকুৱা লাগিছে সব কম। তেতিয়াহ'লে বলক ফেমিলি অকল বেছি দিন নকৰোঁ, ডাইৰেক্ট ভেজ থালিৰ ওচৰলৈ যাওঁ, তাৰপিছত আপোনাক দেখুৱাম কেনেকুৱা কি হৈছে। ঠিক আছে বন্ধুসকল, ডাইৰেক্ট আপোনাৰ নন-ভেজ থালি। ঠিক আছে, তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফেমিলি, এই আহি পালোঁ এই আমাৰ নন-ভেজ থালিলৈ। তাৰপিছত ঠিক আছে, তেতিয়াহ'লে আমাৰ ফেমিলিসকল মই আমাৰ নন-ভেজ থালিটো আমাৰ কি কি আছে কি মই দেখুৱাইছোঁ, দেখুৱাই পেলাই মই খোৱা ষ্টাৰ্ট দিম। আপোনালোকে ভিডিঅ'টোত থাকিব আৰু চাই পেলাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ঠিক আছে, তেতিয়া বন্ধুসকল বেছি দিন নকৰোঁ, মই আমাৰ ভেজ থালিটো লৈ যাওঁ। সেয়া বন্ধুসকল, ভেজ থালি বাকী নন-ভেজ থালি, ভাত, আপোনাৰ স্নেকহেড, আমাৰ একচুৱেলি ভাষাত গৰৈ মাছ বুলি কয়, গৰৈ মাছৰ জোল, দাইল, জলকীয়া, পানী। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আপোনালোকে লগত থাকক, মই যিমান পাৰিম খাই খতম কৰিব চেষ্টা কৰিম। আৰু ঠিক আছে তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। ঠিক আছে বন্ধুসকল, পূৰা ছেট আপ হৈ গ'ল। এয়া দেখক থালি, ৰাইচ থালি মানে ভাত, এয়া আমাৰ গৰৈ মাছৰ জোল মানে স্নেকহেড, আৰু এয়া আমাৰ আপোনাৰ কচু দাইল, আপোনাৰ জলকীয়া, এয়া পানী। ঠিক আছে বন্ধুসকল, মই আৰম্ভ কৰিছোঁ আৰু মই যিমান পাৰিম মই খাবলৈ খতম কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, আপোনালোকে চাই থাকক ভিডিঅ'টোত, চাই এনজয় কৰক। আৰু ঠিক আছে, মই খোৱা ষ্টাৰ্ট দিছোঁ। প্ৰথম জোলৰ পৰাই খাওঁ, প্ৰথম মাছৰ জোলৰ পৰাই খাইছোঁ। নেমু অকণমান চেপি লওঁ। মজা বন্ধুসকল, মজা, ধুনীয়া জ্বলা, মই জ্বলা খাই ভাল পাওঁ। এবাৰ থাকিব পৰা নাই, ভোক পূৰা লাগিছে, ৰৈ থাকিব পৰা নাই। জ্বলা বহুত খাওঁ, মজা। টেঙা মাছৰ জোল আৰু ভাতৰ লগত মজা। এয়া গৰৈ মাছ, মজা বন্ধুসকল। আমাৰ দাইল লগত লৈ খাওঁ, কচু, আনলিমিটেড।
বহুত জ্বলা। মজা বন্ধুসকল, মজা। আপোনালোকে খাই যাব গৰৈ মাছৰ জোল আৰু কচুৰ দাইল ভাতৰ লগত কম্বিনেশ্যন নেমু চেপি মস্তি। নৰসিংহ পাত খাব লাগে, পেটৰ কাৰণে ভাল। First class. মাছৰ জোল, কচু দাইল, মজা। নাহিবি বন্ধুসকল, ননভেজ থালি আজি মাছ দালি আৰু গৰৈ মাছৰ জোল আনলিমিটেড। মজা লাগিলে খাই। মই গোটেইখিনি খাই খতম কৰি আছোঁ। বন্ধুসকল খতম ওচৰ এটা আছে, খাই লওঁ। আনলিমিটেড। ঠিক আছে বন্ধুসকল, আপোনালোকে দেখিলে আজি ননভেজ থালি, আজি মাছৰ জোল, গৰৈ মাছৰ জোল, ভাত, প্লেইন ভাত আৰু কচু দাইল আনলিমিটেড। আপোনালোকে বনাই খাওক ঘৰত আৰু খাই এনজয় কৰক। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি আপোনাৰ ননভেজ থালিটো যদি চাই ভাল লাগিলে ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবৰ লগতে বেল আইকন দবাই দিব। ঠিক আছে বন্ধুসকল, সোনকালে গৈ পেলাই ছাবস্ক্ৰাইব কৰক, যাতে আৰু মোৰ ভেজ আৰু ননভেজ থালিৰ খোৱা ৰেচিপিখিনি আৰু নেক্সট ভিডিঅ'ত পাই থাকিব। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ আহিছোঁ আৰু আপোনালোকে ভালদৰে থাকিব, সুস্থকৈ থাকিব আৰু অতি সোনকালে এটা নেক্সট ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ লৈ। ঠিক আছে, তেতিয়াহ'লে ভালকৈ থাকক। ধন্যবাদ।